কৰ কোনে কৰ এইটো কৰ এই মনোৱা কৰ না ঐ কৰ 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 তাৰ আগতে দেৱঋষি নাৰদৰো আছে প্ৰয়োজন সেয়েহেতু তেওঁকো মই কৰিলোঁ আহ্বান নিজ কৰ্ম সম্পাদনৰ হেতু প্ৰয়োজন আছে দেৱঋষি মৈত্ৰক পাপ বাঢ়িছে অতিকে আৰু অসুৰৰো বাঢ়িছে প্ৰতাপ আৰু তাৰ দুখতে জৰ্জৰিত শৈশৱ ধৰিত্ৰী দেৱীয়ে নিবেদিছে সকালৰে ইনাই বিনাই কাৰ্যভাৰ পৰিসমাহ সেইহেতু শীঘ্ৰে তোমাক মই কৰিলোঁ আহ্বান শুনা দেৱঋষি ধৰিত্ৰীৰ মুক্তিৰ কাৰণে নিজে মই মত্তলৈ গৈ অৱতাৰ কৰিম তাৰ আগে তুমিও দেৱঋষি মত্তলৈ কৰিবা গমন সহায়ৰ কাৰণে নারায়ণ নারায়ণ যার মহিমা স্বয়ং সৃষ্টিকর্তায় বুঝি না পারে সেই সকল ঈশ্বর চিহ্নই লাগে এই দরিদ্র নারদর কথায় কি আচরিত প্রভু আচৰিত নভবা দেৱঋষি দুষ্টক দমন আৰু শান্তক পালন কৰাই মোৰ ধৰ্ম কিন্তু সামান্য পাপত জীৱক বধ কৰা নহয় অতএব শীঘ্ৰে তুমি মস্তলৈ গৈ পাপ বুদ্ধিৰ এনেদৰে কৰিব প্ৰচাৰ তাতে সমুচিত শাস্তি মই দিব পাৰা আৰু শুনা দেৱঋষি মায়াৰ অবিহনে এই কাৰ্য নহ'ব সম্ভৱ সেয়েহেতু মায়াকো মই কৰিলোঁ আহ্বান প্ৰয়োজন অতি গুৰুত্ব মায়া চোৱাকো ধৰিত্ৰী দেৱীলৈ জগতৰ জীৱৰ প্ৰতাপত জৰ্জৰিত হ'ল তেওঁৰ সমস্যা কৰি আৰু তাৰ কাৰণে
দেৱী মন্ত্ৰলৈ গৈ মায়াৰে এনেদৰে কৰিবা মুখান্ত যাতে পাপৰ গহ্বৰত পৰি সকলোৱে তলে নিদ্ৰাবি ভাল হ'ব কিবা এটা কৰিব পাৰে সৃষ্টি কৌশল আশাৰে গৰিকি জানিবা সকলো কথা যথা সময়ত তথাপি কম নহয় লীলাবোৰ সম্পূৰ্ণ হেতু স্বৰ্গৰ দেৱতা আৰু দেৱকন্যাসমূহে জন্মৰম পূৰ্ণভূমি গগৈ দেৱকীসুৰ সঙ্গে মই কৰিলি ৰাখেলা অত্যাচাৰী অসুৰগণক কৰিলি নহয় আৰু কিবা কৰিছে ৰচনা আৰু শুনালে মই কি পূৰ্বৰ প্ৰতিশ্ৰুতি মতে সহস্ৰ গোপীৰ লগত ৰাসক্ৰিয়া কৰি সপ্ৰেম মুখ্যমক কৃষকৰূপে তাৰ পাছত দুৰাচাৰ কংসক বহি শান্তি স্থাপন কৰি নিজে মই মথুৰা ধামত অকল সিমানেই নহয় বহুতো উদ্দেশ্য মোৰ আছে গোটৰ সময়ত জানিবা সকলো গতিকে ভূহাৰ হৰণৰ হেতু অৱতাৰ ধৰি মই নিজ কণ্ঠৰে মাত্ৰ তোমালোক সকলোকে মই কৰিম আহ্বান সহায়ত থাকিবা সকলো Thank you.